মোৰ নামটো শুনিছ নিশ্চয় ঐ কোন হয় তই মই ৰহমত মিয়া মোক Hey guys, welcome back to another new video. পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। তো গাইস আজি আমি গৈ আছো ডিব্ৰুগড়। এতিয়া আমি বৰ্তমান আছো বগীবিলত। তো ডিব্ৰুগড়ত এই কাৰণে গৈ আছো, আজি আমি চাব গৈ আছো ডক্টৰ bezbaruah 2। তো মোৰ লগত আছে দীপাংকৰ কছাৰী। আমি আহিছো ইয়াত। তো গাইস লুক সন্ধিয়াৰ ভিউ ব্ৰহ্মপুত্ৰৰ ওপৰত। হেয়া তো গাইস আমি এতিয়া যাওগে আৰু দেৰি হ'ব আৰু আমাৰ শ্ব' আছে 6:15 পৰা। তো গৈ পাই মানে আপোনালোকক দেখাই আছোঁ, আগলৈ চাই থাকিব, ব্লগটো চাই থাকিব। মই মানে ইউটিউব চেনেল আছে বুলি মোৰ মাজে মাজে পাহৰি যাওঁ, তো চাই থাকক। মইনা কোন বিধাতাই সাজিলে তোমাৰ পুদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পুদুম চকুতি। নতুন চহৰ নতুন ট্ৰান্সফাৰ পিছে ছাৰ, নতুন ঠাইলৈ আহি গাড়ী বেয়া হ'লেই আৰু বা কি হ'বলৈ বাকী আছে সেইবোৰ বাদ দে না, এইখন এতিয়া মোৰ চহৰ। চ' গাইছ আমি ফাইনেলি আহি পাৰোঁ। চহাম বুলি লিখা আছে, কিন্তু মানে এইটোৱে হয়, আমি বিচাৰি হাবাতৰি খোৱা নাই, জাষ্ট মানে নেটত চাই পেলাই পাগলা হৈ আছিলোঁ। লুক কি নাম দি মাতিম 6টা বাজি গৈছে, 6:15 পৰা আছে চিনেমা। সেকেন্ড ফ্লোর পালো, এটা থার্ড ফ্লোর। সো গাইস গৈ আছো, হলটো আছে 4th ফ্লোৰত। ও মাই গুডনেস, 6:15 পৰা আছে চিনেমা। আমি আহি পাইছো পুদুম চকুতি। हीरागिरी ये पीने में नहीं है, ये देने में। आयो इमान মন লগাই তো চুই চাও চাওক তোমাতে খাওঁ। তোক থানাত নিম বুলি কোনে ক'লে? থানাত নিম বুলি মই কোৱা নাই নহয়, তোক মই ইয়াতে মাৰি থৈ যাম। মই মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। একদম পাব্লিচিটি ভাল জানা স্নেহা, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিকৰ তালিকাত মোৰ নামটো কিন্তু থাকিব লাগে। আচ্ছা, আৰু কিয় বা? কাৰোবাক লগ নোপোৱাকৈ 7 বছৰ ভাল পাই থকাটো সো গাইজ ফাইনেলি আমি চাই মেলি এতিয়া ঘৰলৈ যাব ওলাইছোঁ, মানে কিবা এটা খাই লওঁ, তাৰ পাছত যাম। প্ৰথম মজা লাগি গ'ল, একদম ছাছপেন্স, মানে থ্ৰিলাৰ চিনেমা। ইয়াৰ পাছত কি হ'ব এনেকুৱা লাগে। ভিডিঅ' কোৱালিটি পূৰা হাই ফাই, একো কথা নাই। সাউন্ড কোৱালিটি পূৰা হাই ফাই, লোকেশ্যন মজা হৈছে। মানে আছামিজ ফিল্ম হিন্দী চিনেমাৰ লগত মিলাব পৰা একদম মানে লেভেলৰ। বেছি মানে প্ৰশংসা নকৰোঁ, কিন্তু বহুত ভাল হৈছে। তো গাইজ আমি এতিয়া অলপ পূৰা ৰুম এটা। তো গাইজ ভিডিঅ' চাই আহিলোঁ, এতিয়া ভাত পানী খাম। ৰংপুৰ ধাবাত আছোঁ, ভাত পানী খাই আমি ওলাই যাম। তো গাইজ আমাৰ খানা ৰেডি হৈ আছে। লুক 300 টকা বোলে, কিন্তু 300 টকা। তো গাইজ আমি খাই লওঁ, তাৰপাছত তো গাইজ আমি খাই লওঁ,
তাৰপাছত যাওঁগৈ ঘৰলৈ তো আজিৰ ব্লগটো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইছ বাই বাই তোমাৰ হাঁহিত হেঁপাহৰ বিলখনি ঝিলমিল ঝিলমিল এটি ৰাতি তোমাৰ চুলি